ভিডিঅ' কৰা কামটো তাৰ মানে সমাজৰ একদম বেয়া কাম। মানে এনেকুৱা এজন ব্যক্তি হৈ পৰিছো তাৰ মানে মই সমাজখন বেয়াৰ দিশে নিয়ে কৰি থকা না সমাজখন ভিডিঅ' কৰি তো হে গাইজ, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। তো আজি মই আপোনালোকক ক'ম যে মই হিৰোৰ পৰা জিৰ' কেনেকৈ হ'লোঁ। তো এইটো আমাৰ আগৰ চেনেল আছিল, আপোনালোকে যোনে চিনি পায় এইটো জানেই। তো সেই চেনেলটোত 1,33,000 ছাবস্ক্ৰাইবাৰ আছিল আৰু এই যিটো ভিডিঅ'ৰ মানে ফটোটো আপোনালোকে দেখা পালে, তো ভিডিঅ'টো নিদিলোঁ, এই যে ফটোটো আপোনালোকে দেখা পালে, তো তাতে আপোনালোকে চাব 31 লাখ ভিউজ হৈছিল, মানে 3 মিলিয়ন ভিউজ হৈছিল। আৰু মানে কেনেকুৱা এটা লাগিছিল সেই সময়ত। তো আজি মই ভিডিঅ' আপলোড দিলে ভিউজ আহে 100-150। তো কথা এটা কোৱা মই আপোনালোকক, তাৰমানে বৰ্তমান সময়ত মোৰ এনেকুৱা পৰিস্থিতি হৈছে যে ভিডিঅ' কৰা কামটো তাৰমানে সমাজৰ একদম বেয়া কাম। যেনেকুৱা জঘন্য এটা কাম আৰু জঘন্য কাম এটাত পৰে, মানে সমাজখনত মই মানে বেয়া প্ৰভাৱ পেলাই আছোঁ। মানে তাৰমানে এনেকুৱা এজন ব্যক্তি হৈ পৰিছোঁ তাৰমানে মই সমাজখন বেয়াৰ দিশে নি আছোঁ ভিডিঅ' কৰি। আৰু এই পৃথিৱীত ভিডিঅ' কোনেও নকৰে, ময়ে প্ৰথম কৰোঁ। মানে কোনেও নকৰে পৃথিৱীত, ময়ে অনলি ভিডিঅ' কৰোঁ। তো সমাজখন মই বেয়াৰ ফালে প্ৰভাৱ পেলাই আছোঁ। তো সেইকাৰণে মানে এনেকুৱা ধৰণৰ হেৰি কৰি চাওঁ, এনেকুৱাকৈ পৰ্দা দি যায়, হয় না বৌ? সমাজত মই বেয়া প্ৰভাৱ কৰি থকা নাই, মই বেয়া কৰি থকা নাই সমাজখন ভিডিঅ' কৰি। এই চাওঁ সমাজখন মানে মই বেয়া কৰি আছোঁ ভিডিঅ' কৰি কেনে। শুনা পালে আপোনালোকে, তো কি ক'ম? কেতিয়া বুজি পাব মানুহে যে ভিডিঅ'টো কৰিলে যি সমাজখন বেয়া নহয় আৰু সমাজত যি বেয়া প্ৰভাৱ নপৰে, আৰু কেতিয়া মানি ল'ব মানুহে? দেখা পালে আপোনালোকে, প্ৰমাণ পালে কেনেকুৱা ৰিয়েকশ্যন। তো বৰ্তমান মোৰ জীৱনত এনেকুৱা হৈছে, আপোনালোকে দেখাই পালে এই চলি আছে মোৰ লাইফত। প্ৰশ্ন এটা আপোনালোককে কৰোঁ, এতিয়া মই কৰোঁ কি? এতিয়া মই এনেকুৱা হৈছে, মই কেমেৰাটো লৈ কেনে এনেকৈ কিবা এটা বকিও যদি থাকোঁ, তেনেহ'লেও মানুহে হাঁহিব, ঠাট্টা কৰিব। আপুনি দেখাই পালে, নিজৰ চকু দি দেখা পালে, নিজৰ চকু দি। বৰ্তমান সময়খন এতিয়া এনেকুৱা হৈছে মোৰ লাইফত, বেলেগৰ গম নাপায় কাৰ কেনেকুৱা হৈছে। মই জানো, কাৰণ কি ইউটিউব মই আজিৰ জাৰ্ণি নহয়। ইউটিউব কৰা মোৰ মোটামুটি আজি 4 বছৰ হ'ল। সেইটো সময়ত আমাৰ চেনেল বহুত ওপৰত আছিল, আৰু সেইটো চেনেলটোৰ নাম আছিল ৰাঙালাও। বহুতে চিনি পায়, যোনে চিনি পায়তো জানেই, আৰু যোনে চিনি নাপায় মই কওঁ আকৌ এবাৰ, আমাৰ সেই চেনেলটোৰ নাম আছিল তেতিয়া দিনত ৰাঙালাও। এতিয়া হৈছে NK অফিচিয়েল। মানে কি, তাতে এতিয়া ভিডিঅ' চিডিঅ' কোনো ধৰণৰ দিয়া নহয়। কাজিয়া লাগছোঁ, মই কাজিয়া লাগি কেনে গুচি আহিছোঁ। মানে চব মানে কি গ্ৰুপত আছিল চেনেলটো, টকা পইচাক লৈ কেনে কাজিয়া। তো মই সেইটো বিশেষ ক'ব নাযাওঁ, সেইটো চেনেল এতিয়া পৰি আছে। তো মই এইটো চেনেলটো খুলিছোঁ BKJ ব্লগ বুলি, চেনেলটো উঠাব পৰা নাই। কিমান চেষ্টা কৰি আছোঁ চেনেলটো উঠাক, কিন্তু নাই ভিউজ, মানে কি ভিউজে নাই, ভিডিঅ'ত ভিউজে নাই। তো এতিয়া মই কৰিম কি? আগৰ সমালোচনা সময়টো আছে। আগতে যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলোঁ তেতিয়াতো ইউটিউবাৰ নাছিলে অসমত। তেতিয়া ইউটিউবাৰ বুলি ক'ব লাগিলে ডিম্পু বৰুৱা আছিল, বিকাশ চেত্ৰী, তাৰপিছত ইফালে তোমাৰ ফুকন পাঠক, বাদিছ, ভইচ আছাম, তাৰপিছত ৰাঙালাও, এনেকুৱা ধৰণৰ কেইটামান বিশেষ আগশাৰীৰ চেনেল আছিল। পূৰ্বাঞ্চল বুলি কোৱা এটা চেনেল আছিল, এতিয়াও আছে। তো সেই সময়ত আমি তেনেকুৱা আছিলোঁ, কিন্তু তেতিয়াও আমি বহুত মানে এনেকুৱা সমালোচনাৰ মানে কি অংশীদাৰ হৈছিলোঁ। মানে কি পাগল আমি কৰি আছে, পাগল। টাউন এৰিয়াত বা যিবিলাক চহৰ অঞ্চল আছে সেইবিলাকত হয়তো কিছু পৰিৱৰ্তন হৈছে, মানুহে বুজি পোৱা হৈছে যে ইউটিউবৰ যি এটা প্লেটফৰ্ম, ইউটিউবৰ দ্বাৰাই যে মানুহৰ কেৰিয়াৰ এটা হ'ব পাৰে, সেই কথাটো টাউন অঞ্চলৰ মানুহে গম পাইছে। আৰু যিটো সময়ত আমি ৰাঙালাওত ভিডিঅ' বনাই আছিলোঁ, সেইটো সময়ত আমি জনা নাছিলোঁ যে ইউটিউবৰ পৰাই যি মানুহৰ কেৰিয়াৰ এটা হ'ব পাৰে, বা ইউটিউবৰ দ্বাৰাই যি জীৱন এটা ধুনীয়াকৈ চলি যাব পাৰি, উপাৰ্জনৰ পথ এটা যে ইউটিউব, আমি তেতিয়া গম পোৱা নাছিলোঁ। আমি অনলি এণ্টাৰটেইনমেণ্টৰ কাৰণে লৈছিলোঁ, মানে কি এনেই ধেমালি কৰি থাকোঁ, যিহেতু ঘূৰি ফুৰি থাকোঁ। তো সেই সময়ত ভাবিছিলোঁ, বেলেগক দেখি অলপমান মটিভেশ্যন হৈছিলোঁ যে, বা ডিম্পু বৰুৱা হওক, মানে তেতিয়া ডিম্পু বৰুৱাটো টেকনিকেলেই আছিল, ডিম্পুছ ব্লগটো নাছিলে তেতিয়াই। মানে কি তেতিয়াই ব্লগছটো মানে প্ৰথম আৰম্ভণি হৈছিল, কিন্তু তেতিয়া তেওঁৰ মানে কি একদম টপত আছিল যে ডিম্পু বৰুৱা চেনেলটো, তেতিয়া মানে মেইন তেতিয়া মানে কি, তেতিয়া মানে ডিম্পুক বহুতে চিনি পায় আৰু
ডিম্পু বৰুৱা চেনেলটো দি, কিন্তু ডিম্পু ব্লগছটো তেতিয়া ইমান ছাবস্ক্ৰাইবাৰ নাছিল। 30,000 না 33,000 ছাবস্ক্ৰাইবাৰ থাকোঁতে ডিম্পু বৰুৱা আমাৰ ভূটানত আছিল, মানে কি দৰংগাত ভূটানৰ ভিতৰে ফুৰিব আছিল। মই যোৱা নহ'ল, মোৰ লগৰটো গৈছিল এক লগত, অৰূপ দা আছিল ভইচ আছামতো, সেনেকৈ গৈছিল। তো সেনেকুৱা হৈছে আমাৰ জাৰ্ণিটো। তো কি বুলি ক'ম, ভাষা নাই, কি ক'ম, কি বুলি ক'ম। এই চলি আছে বৰ্তমান জীৱনত। সেইটো সময়ত আমি জানাই নাছিলোঁ যে চিলভাৰ প্লে বটন কি বস্তু এইটো। ফটো আছে এতিয়াও মোৰ তাতে, মই ফেচবুকত কভাৰ ৰাখি থৈ দিছোঁ। তো কি ক'ম আৰু, আজি তাৰমানে কি আমি শূন্যৰ পৰাই আগবাঢ়ি যাই হিৰ' হৈছিলোঁ, হৈ কিনে এতিয়া আকৌ জিৰ' হৈ গৈছোঁ, মানে উঠি দাবি গৈছোঁ। তো এই অনুভৱটো অকল মই জানো, যে যেতিয়া ইউটিউব চেনেল এটা 1,33,000 ছাবস্ক্ৰাইব থকা চেনেল এটা, যিটো সময়ত নেকি ভিডিঅ' এটা দিলে 1.5 লাখ 2 লাখ ভিউজ হৈছিল, তো সেনেকুৱা এটা লাইভ মানে কি এৰি আহি যেতিয়া মোৰ এই চেনেলটোত যেতিয়া মই ভিডিঅ' দিলি 150-200 ভিউজ হয়, সেই অনুভৱটো মই জানো কেনেকুৱা লাগে, কিমান দুখ লাগে, কিমান আঘাত লাগে, সেইটো কিন্তু ভাষা দি বৰ্ণনা কৰিব নোৱাৰি। যদি কাৰোবাক কোৱা নাছিলোঁ, চেনেলটো পোৱা নাছিলোঁ, নাই, তথাপিও প্ৰব্লেম নাছিল, কিন্তু আজি পাই পেলাই হেৰুৱাই যিমান এটা মানে কি আঘাত লাগছে, সেইটো এটা ভাষাই দি বৰ্ণনা কৰিব নোৱাৰি গাইছ। কি ক'ম আৰু, দে আৰু দেখাটো পালে কেনেকুৱা কি হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, এইখিনিয়ে আৰু কিবা এটা ক'লোঁ আপোনালোকক, কিবা ক'লোঁ কিবা কোৱা নাই টেনশ্যনতে, যি ক'লোঁ আৰু আপোনালোকে যিখিনি কথা কৈছোঁ মই কিন্তু একদম সঁচা কথা কৈছোঁ আৰু চিৰিয়াছ কথা কৈছোঁ। হয়তো কথাৰ অলপ লটপট হ'ব পাৰে, সেইটো আপোনালোকে ইগন'ৰ মাৰক।